हेलो नमस्कार जोहार এই ভিডিওটো আপোনালোকে সকলোকে শেয়ার কৰিবলৈ অনুৰোধ জনাইছো আৰু এটো মই ডাইৰেক্টলি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাইনামিক সিএম আৰু আমাৰ ৰনজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী দুইটা কথা ক'ব বিচাৰিছো আপোনালোকে ইমান ডাঙৰ ডাঙৰ ভাষণ দিয়ে ইমান ডাঙৰ ডাঙৰ কাম কৰিছে বহুত কেইটা কাম কৰিছে বহুত শিক্ষা বিভাগত বহুত কেইটা মানে কাম কৰি আদৰ্শৰ দেখুৱাইছে কিন্তু এটা বস্তু আপোনালোকে কৰিব পৰা নাই আৰু সেই বস্তুটো আপোনালোকক কৰিবলৈ মই অনুৰোধ জনাইছো নাম্বাৰ 1 কথা আমাৰ অসমীয়া মিডিয়াম যিমান কেইটা আছে অসমীয়া মিডিয়ামৰ আমি পঢ়া শুনা কৰাৰ পিছত ডাঙৰ দিগল হলো ডিগ্ৰী লৈকে আমি অসমীয়া মিডিয়াম ইছামিজ মিডিয়ামত পঢ়িছো ইছামিজ মিডিয়াম অসমীয়া মিডিয়ামত পঢ়াৰ পিছত আমি যেতিয়া ডিগ্ৰী কমপ্লিট কৰাৰ পিছত বিএড দিব বিচাৰো বিএডৰ এন্ট্ৰেন্স যেতিয়া দিবলৈ বিচাৰো তেতিয়া বিএডৰ এন্ট্ৰেন্স দিয়াৰ সময়ত কি হ'ব আমাৰ অসমীয়া মিডিয়ামত কোশ্চেন আহে ইংৰাজী মিডিয়ামত মই বহুত সার্চ কৰিলো বহুত ইউটিউবত ভিডিও বিলাক চালো আৰু মই নিজেও এবাৰ বিএডৰ এন্ট্ৰেন্স দিছো তো যেতিয়া দিলো তেতিয়া গম পালো যে তাতে বহাৰ পিছত গম পালো যে এটো অসমীয়া মিডিয়ামত কোশ্চেন নাহে মই ভাবিছিলো ইংৰাজীত থাকিব আৰু অসমীয়াত থাকিব কিন্তু যেতিয়া মই চালো যে অকল ইংৰাজীত আছে যেতিয়া অকল ইংৰাজীত অহাৰ পিছত মোৰটো এবাৰ মাৰিলো মানে মই কি কৰিলো মোৰ মা দেউতাই কি কৰিলে আমাৰ অৱস্থা আমি যে জন্ম গ্ৰহণ কৰিলো যেটো ঘৰত সেই ঘৰৰ অৱস্থা বা আমি কিবা আগৰ জন্মত বা কিবা এটা আমি ভুল কাম কৰিছিলো নেকি আৰু সেই কাৰণে এনেকুৱা দুখীয়া ঘৰত আমি জন্ম গ্ৰহণ কৰিব লগা হ'ল এনেকুৱা চিন্তা মোৰ আহিল যেতিয়া মই ইংৰাজী মিডিয়ামত কোশ্চেনটো চালো বিএডৰ আজি আমি বেংগলত বিএড কৰিলে ওয়েস্ট বেংগলত বিএড কৰিলে বহুত ধৰণেৰে কৰি বিএড কৰি আহিলে ইয়াতে নচলে হেতু কিন্তু আমাৰ অসমীয়া যেতিয়া আমি বিএড এন্ট্ৰেন্স দিবলৈ যাওঁ তেতিয়া আমাৰ অসমীয়া মিডিয়ামত কোশ্চেনে নাথাকে আমি যিবিলাক অসমীয়া মিডিয়ামত পঢ়িছো এইবিলাকৰ জীৱন নৰক গতিকে মই আপোনাক অনুৰোধ জনাও আমাৰ ডাইনামিক সিএম আপুনি শিক্ষামন্ত্ৰী আপুনি আটাইকেইটা আমাৰ অসমত চালে কিন্তু ৰনজ পেগু ডাঙৰীয়াক মই অনুৰোধ জনাও যে আপোনালোকে অসমীয়া মিডিয়ামত যাতে কোশ্চেন আমাৰ বিএড এন্ট্ৰেন্সত থাকে কাৰণ আমি বহুত অসুবিধাত ভুগিবলগীয়া হৈছে এইটোক লৈ পেলাই কাৰণ আমি ডিগ্ৰী লৈকে ইংলিছ মিডিয়ামত পঢ়ি আমাৰ অসমীয়া মিডিয়ামটো কিমান শিক্ষা দিব পাৰে আপোনালোকে আটাইকেইজনে জানে যে কিমান মানে ডেভেলপমেন্ট ভাবে কিমান ইংৰাজী শিকাই দিব পৰা হৈছে ইছামিজ মিডিয়ামত আপুনি চালে নিজৰ নামটোই ক'ব নোৱাৰে এনেকুৱা অৱস্থা এনেকুৱা শিক্ষা দিয়া হয় আপোনালোকে আটাইকেইজনে জানে সেই কাৰণে ইউথ যিমান বিলাক আছে আটাইকেইজন যিবিলাকে এন্ট্ৰেন্স দিব আৰু যিবিলাকে এন্ট্ৰেন্স দিছা আগত আপোনালোক সকলোকে তোমালোকক অনুৰোধ কৰিছো যাতে এই ভিডিওটো শ্বেয়াৰ কৰক আৰু আমাৰ শিক্ষামন্ত্ৰী আৰু ডাইনামিক সিএম যাতে গম পায় বুজি পায় আৰু চাই যাতে এই ইংৰাজী মিডিয়াম অসমীয়া মিডিয়ামত যাতে কোশ্চেনটো বনায় নহলে নাম্বাৰ 1 কথা যদি বনাব নোৱাৰে অসমীয়া মিডিয়ামত কোশ্চেন আপুনি অসমীয়া মিডিয়ামৰ ষ্টুডেন্টৰ কাৰণে সুৰক্ষিত মানে কি সিট থাকিব লাগিব ইমান পাৰ্চেন্ট অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট পঢ়িব আৰু বাকি মিডিয়ামৰ এনেকুৱা কৰিব লাগিব নহলে আমাৰ আমি জিন্দগীত কেতিয়াও আমি শিক্ষকতা কৰিব নোৱাৰিম শিক্ষক হ'ব নোৱাৰিম শিক্ষকৰ এইমছ আমি দেখিব নোৱাৰিম বহুত ষ্টুডেন্টে সৰুৰ পৰা চাই থাকে যে আমি শিক্ষক হম ডাঙৰ দিগৰলে ভাল এটা আমাৰ ষ্টুডেন্ট বিলাক ল'ৰা ছোৱালীক পঢ়াম বুলি স্বপ্ন লৈ পেলাই যে এতিয়ালৈকে ডাঙৰ দিগল হৈ আছে যেতিয়া ডিগ্ৰী কমপ্লিট কৰিব তেতিয়া গম পাব যে মই যেটো মিডিয়ামত পঢ়িলো হেতু আসলতে নৰকৰ ৰাস্তা গতিকে বিএড যাতে ইংৰাজী মাধ্যমত কোশ্চেন থাকিলে থাকক আমাৰ অসুবিধা নাই কিন্তু তাৰ লগতে অসমীয়া থাকিব লাগিব কাৰণ বিএডত যিবিলাক সেন্টেন্সত যিবিলাক ওয়ার্ডস বিলাক ব্যৱহাৰ কৰা হয় সেই ওয়ার্ডস বিলাক ইমান হাৰ্ড ইমান টান ওয়ার্ড বিলাক ব্যৱহাৰ কৰা হয় যিবিলাক মানে টিচিং এপ্টিটিউড যেনেকুৱা টিচিং এপ্টিটিউড এইটো আপুনি থিংকিংৰ ওপৰত এইটো ভালকৈ সেন্টেন্সটো বুজি এইটো আনসাৰ কৰিব লাগিব তো আমি যদি ইংৰাজী মাধ্যমত পঢ়াই নাই আমি হেতু ওয়ার্ড সাইকোলজি এনেকুৱা বহুত ধৰণৰ ওয়ার্ডস বিলাক আছে যিবিলাক ওয়ার্ডস আমি গমে নাপাওঁ বুজি নাপাওঁ কিন্তু হেতু অসমীয়াত লিখিলে আমি বুজি পাওঁ যেনেকৈ ইংৰাজী মাধ্যমৰ ষ্টুডেন্টক যদি আপুনি সুধে ৰাজনীতিবিদক কাক ৰাজনীতিবিদ বুলি কোৱা হয় সমাজবাদী কাক কোৱা হয় এনে ধৰণৰ কোশ্চেন বিলাক যদি আমি সুধো ইংৰাজী মিডিয়ামত ক'ব পাৰিব নোৱাৰিব আমাৰ অৱস্থাও সেম হৈছে ইংৰাজী মিডিয়ামত ইমান হাৰ্ড ওয়ার্ড দিছে আমাৰ কাৰণে অসুবিধা হৈছে গতিকে মই অনুৰোধ জনাইছো আপোনালোকে অসমীয়া মিডিয়ামত যাতে কোশ্চেনটো থাকে অসমীয়া মিডিয়ামো যিবিলাক অসমীয়া ভাষাটো যাতে আমাৰ কোশ্চেনত থাকে এই ভিডিওটো শ্বেয়াৰ কৰক যাতে সকলোৱে বুজি পায় আৰু এই ভিডিওটো শ্বেয়াৰ কৰি আমাৰ ডাইনামিক সিএম আৰু ৰনজ পেগু যাতে গম পায় আৰু ইমান ডাঙৰ ভাষণ দিয়াৰ পিছতো ইমান কেইটা কাম কৰিব পাৰিছে কিন্তু আমাৰ অসমীয়া মিডিয়ামৰ ষ্টুডেন্টক মানে আমি এইটো যদি নকৰে আমি গম পাব লাগিব যিমান কেইটা ষ্টুডেন্টে অসমীয়া মিডিয়ামত পঢ়ি আছো আমাৰ শিক্ষকতাৰ কাৰণে আমি পঢ়া নাই
শিক্ষকৰ এইমছটোই চাব নোৱাৰিব, কাৰণ তাতে ইংৰাজী মিডিয়ামত কুৱেশ্যন কাটে। আৰু যদি এইটো কৰিব নোৱাৰে, ইংৰাজী মিডিয়াম যিমানকেইটা এছামিছ মিডিয়াম আছে আটাইকেইটা ইংলিছ যাতে ভালকৈ শিকাব পৰা টিচাৰ্ছবিলাক যাতে এপইণ্ট দিব লাগিব। গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে বুজি পায়। সকলোকে নমস্কাৰ, জোহাৰ।